তেওঁ অহালৈকে কেণ্ডেলখিনি ঠিক কৰি লওঁ। দেখিছেনে মই এতিয়া আপোনালোকক দেখাবলৈ বিচাৰিছোঁ যে মোৰ ইয়াত যে আছে এখন পাৰ্কত চব। গাইজ গুড মৰ্ণিং। আৰু আজি বহুত দিনৰ মূৰত আচলতে মই ভিডিঅ' বনাম আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টিলৈ। আৰু যিহেতু আজি 12 ছেপ্টেম্বৰ আৰু আজি এটা বিশেষ দিন আন কোনোবা এজনৰ বাবে, আৰু সেই বিশেষ দিনটোৰ বাবে মই আজি কিবা বিশেষ বনাম। আৰু এতিয়া মানে 6 বাজি গৈছে। মই ইয়াত মানে এয়া পাৰ্কত ৱাকিং কৰি আছোঁ আৰু ইয়াৰ পৰা গৈ মই মানে কামবোৰ ষ্টাৰ্ট কৰি দিম। আৰু বাকী সকলোতো ভালে আছে নিশ্চয়। আৰু যিহেতু আমি আজিকালি আমাৰ মানে অভ্যাসবোৰ বহুত বেয়া হৈ গৈছেতো, তো সেইবাবে ৰাতিপুৱা উঠি অকণমান এক্সাৰচাইজ কৰিলে, অকণমান খোজ কাঢ়িলে নিজৰ শৰীৰৰ বাবেই ভাল। গতিকে মই অকণমান ট্ৰাই কৰিছোঁ সোনকালে উঠিবলৈ, কিন্তু আজি অকণমান দেৰি হৈ গ'ল। যিহেতু কালি অকণমান শুতে দেৰি হৈ গৈছিল, তো আজি উঠোতে অকণমান লেট হ'লোঁ। কিন্তু নাই, অহাকালিৰ পৰা পূৰা ষ্টাৰ্ট কৰি দিম মই মোৰ ৰাতিপুৱাৰ ৱাকিং এক্সাৰচাইজ যি আছে। বাৰু যি নহওক, আৰু আজি মানে কোনোবা এজনৰ বিশেষ দিন মানে হৈছে আচলতে আজি মোৰ মানুহজনৰ বাৰ্থডে, আৰু সেইবাবে কিছু ছাৰপ্ৰাইজ প্লেন কৰিছোঁ তেওঁৰ বাবে। আৰু চাওঁ কি কৰিব পাৰোঁ, আৰু দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু যিহেতু আজিকালি আমি ভিটামিন ডি খুব কমকৈয়ে পাওঁ, যদি শাক পাচলি বা তেনেকুৱা ধৰণৰ ছাপ্লিমেণ্ট লওঁ তেতিয়াহে মানে ভিটামিন ডি পাওঁ, যিটো সূৰ্যৰ ডাইৰেক্ট মানে ৰশ্মি, য'ৰ পৰা আমি ভিটামিন ডি পাওঁ সেইখিনি খুব ৰাতিপুৱাৰ ভাগতেই ওলায়। যিহেতু সকলোৱে কয় যে ৰাতিপুৱাৰ যিটো সূৰ্যৰ ৰশ্মি সেইটো গাত পৰিলে আমি বহুত প্ৰচুৰ পৰিমাণে ভিটামিন ডি পাব পাৰোঁ, কিন্তু আমি সেইখিনি সময়ত নুঠোৱে, হয়নে নহয়? তথাপিও কিন্তু আজিকালি বহুতে ৰাতিপুৱা উঠে নিজৰ শৰীৰটোৰ বাবে, শৰীৰ চৰ্চা কৰে, এক্সাৰচাইজ কৰে, য়োগা কৰে, বিভিন্ন ধৰণৰ ব্যায়াম প্ৰাণায়াম এইবোৰ কৰা দেখা যায়। গতিকে ইয়াতো উঠে। গতিকে যিসকলে নুঠে বা তেওঁলোকৰ কিছুমানৰ অফিচ থাকে, তেনেকৈ ৰাতি শুতে বহুত কাম থাকে, দেৰি হৈ যায়, সেইবাবে উঠা নহয়, দেৰিকৈ উঠে। কিন্তু যদি পাৰে অকণমান সোনকালে উঠিবলৈ ট্ৰাই কৰিব নিজৰ শৰীৰটোৰ বাবে, হয়নে নহয়? আৰু শৰীৰ মানুহে কথাতে আছে নহয়, দেহা থাকিলেহে বেহা হয়, হয় নহয় জানো? আৰু সেইবাবে আমি যদি অকণমান ৰাতিপুৱা উঠিবলৈ চেষ্টা কৰোঁ, আৰু যিটো সূৰ্যৰ ভিটামিন ডি সেই যাতে আমি সেইটো পোনে ল'ব পাৰোঁ, যাতে কোনো ছাপ্লিমেণ্টৰ আমাৰ প্ৰয়োজন নহয়, সেইবাবে আমি অকণমান সোনকালে উঠিবলৈ চেষ্টা কৰিলে আমি গোটেইখিনি আৰু ৰাতিপুৱাৰ যিটো মানে বতাহ সেইটো একদম ফ্ৰেছ হয়, তাত কোনো প্ৰদূষণ নাথাকে, একদম ধুনীয়া হয়। সেইটো ল'ব পাৰিলেও আমাৰ শৰীৰৰ কাৰণে বহুতখিনি উপযুক্ত। গতিকে সকলোৱে ৰাতিপুৱা উঠিবলৈ ট্ৰাই কৰিব। আৰু যিসকলে উঠিছেতো সেইটো বেলেগ কথা, আৰু যিসকলে নুঠে বা তেওঁলোকে অকণমান, সকলোৰে এলাহ লাগে আচলতে ৰাতিপুৱা উঠিব, মোৰো এলাহ লাগে, কিন্তু তথাপিও যদি আপুনি এদিন দুদিন তেনেকৈ অভ্যাস কৰি দিয়ে তেতিয়াহ'লে আপুনিও উঠিব পাৰিব। আৰু এতিয়া মোৰ ৱাকিং চলি আছে, আৰু অকণমান দেৰিকৈ ঘৰলৈ যাম। যিহেতু ভাল লাগিছে ইয়াত, অকল মই নহয় আৰু আছে। দেখিছেনে মই এতিয়া আপোনালোকক দেখাবলৈ বিচাৰিছোঁ যে মোৰ ইয়াত যে আছে এখন পাৰ্কত চব সুবিধাই আছে। গধূলি টাইমত আমি ইয়ালৈ আহোঁ, এয়া এক্সাৰচাইজ কৰা এইবোৰ আছে। যিয়ে যেনেধৰণৰ এক্সাৰচাইজ কৰিব বিচাৰে তেনেকৈ এক্সাৰচাইজ কৰিব পাৰে। আচলতে গধূলি টাইমত ইয়াত বহুত ভিৰ হয়, ইয়াত ল'ৰা ছোৱালীবোৰ আহি খেলিবলৈ, ইমানেই ভিৰ হয়, তাৰমানে খুব ভাল লাগে আচলতে। আৰু এইদৰে এক্সাৰচাইজ কৰিব পাৰি, এক্সাৰচাইজ কৰা এইবোৰ। আৰু এইবোৰ হৈছে জোলনা, এইবোৰো হৈছে মানে সৰু ল'ৰা ছোৱালীয়ে খেলিবলৈ ব্যৱহাৰ কৰে, বা ইয়াত জোলনা, কেতিয়াবা আহি ময়ো ইয়াত উঠোঁ, জোলনাত জোলোঁ, আৰু সৰুকাললৈ মনত পৰি যায়, আৰু সঁচাকৈ খুব ভাল লাগে। আৰু সেইফালে এটা টিভি আছে বহুত ডাঙৰকৈ, তাত টিভি চলি থাকিলে গধূলি টাইমত টিভি চলি থাকে, আৰু এই মাইকবোৰ যে আছে ইয়াত গান চলি থাকে। ফাইনেলি আহি পালোঁ ঘৰ, আৰু এতিয়া মানে বহুত কাম বাকী আছে। চাফ চাফাই দেখিছেনে, অৱস্থাই একেবাৰে ঘৰৰ অৱস্থাই নাই, কাপোৰবোৰ সিঁচৰিত হৈ আছে, এইবিলাক কৰিম। তাৰপাছত আৰু আছে বহুত কাম, আৰু গধূলিৰ বাবে প্ৰিপাৰেশ্যনো কৰিবলগীয়া আছে। গতিকে এতিয়া কামখিনি কৰি লওঁ, আহি আছে আপোনালোকৰ মাজত। আৰু বাৰ্থডে বুলি মন্দিৰত আহিলোঁ,
আৰু এয়া মন্দিৰৰ পৰা আহি অকণমান ৰেষ্ট ল'লোঁ আৰু এতিয়া প্ৰায় গধূলি হৈছে আৰু এতিয়া মই মোৰ প্ৰস্তুতি লাহে লাহে আৰম্ভ কৰিম আৰু যিহেতু গাও সিমান ভাল নহয় তথাপিও যিহেতু হাজবেণ্ডৰ এইবাৰ প্ৰথম জন্মদিন পাইছোঁ গতিকে তেওঁৰ কাৰণে অকণমান বিশেষ বনাবলৈ চেষ্টা কৰিছোঁ বিশেষ একো ডাঙৰ নহয় বাৰু আমি দুটাৰ মাজতে এনে চেলিব্ৰেট কৰিম সৰুকৈ অকণমান সৰু চেলিব্ৰেশ্যন এটা গতিকে তাৰ বাবে কিছু তৈয়াৰী কৰি আছোঁ আৰু এয়া মানে বেলুন চেলুনবিলাক মই ফুলাই থৈ দিছোঁ আৰু এতিয়া মানে ইয়াত লগাম বেছি নহয় 4-5টা বেলুন এনে আৰু জন্মদিন বুলি কৰিব বিচাৰিছোঁ মানে হাজবেণ্ডেতো এনে মানায়ে কৰিছে মানে তেওঁ বোলে লাজ কৰে চেলিব্ৰেট কৰিব গতিকে কিন্তু মোৰ ফালৰ পৰা এটা সৰু ছাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ যিহেতু তেওঁ এতিয়া ৰুমত নাই ডিউটি গৈছে আহি পোৱালৈকে দেৰি হৈ যাব আৰু তেতিয়ালৈকে মোৰ গোটেইখিনি সম্পূৰ্ণ হ'ব আৰু এতিয়া জলদি কামবোৰ কৰিব লাগে আৰু ইফালে এতিয়া মই কেকো বনাম ঘৰতে কেক বনাম বুলি ভাবিছোঁ মোৰ হাতেৰে আৰু এইফালে এটা অৰ্ডাৰো দিছোঁ বাট মই বনোৱা কেকো আজি যিহেতু বাৰ্থডে গতিকে বাৰ্থডে স্পেচিয়েল হিচাপে মোৰ হাতেৰে এটা কেক বনাম বুলি ভাবিছোঁ গতিকে চাই থাকিব আৰু এয়া ফাইনেলি হৈ গ'ল আৰু এতিয়া মই পাকঘৰত যাওঁ কেকটো কিমান আগবাঢ়িল চাওঁ আৰু লগতে মোৰ ক্ষীৰ বনাবলৈও আছে গতিকে ক্ষীৰখিনি বনাওঁ মানে পায়স আৰু এতিয়া চাই লওঁ অকণমান কি হৈছে আৰু এতিয়া মানে হোৱা নাই মই চালোঁ আৰু বহুতখিনি বাকী আছে কেকটো হোৱালৈকে মই পায়সখিনি বনাওঁ আৰু এয়া ফাইনেলি মোৰ কেকটো হৈ গ'ল এতিয়া হাজবেণ্ড আহিব আৰু তেতিয়া কেক কাটিম একেলগে আৰু এতিয়া আমাৰ কেক আহি পালে এয়া কেক ৰেডি আৰু এতিয়া মানে মানুহজন আহি আছে গতিকে মনে এইবিলাক কৰিছোঁতো তো ছাৰপ্ৰাইজ দিম আৰু এয়া তেতিয়াৰ পৰা ৰৈ মানে এতিয়ালৈকে ৰৈয়ে আছোঁ মানুহজন হ'লে এতিয়ালৈকে আহি পোৱা নাই ইমান মানে ৱেইট কৰাইছে এইফালে মোৰ ধৈৰ্য নোহোৱা হৈছে আৰু এইফালে এখেতৰ দেখি নাই আৰু মিষ্টাৰ হাজবেণ্ড অহালৈকে মই কেকটো আনবক্সিং কৰিম ৱাও সো সুইট আৰু এতিয়া আমাৰ কেক ৰেডি আৰু এতিয়া মই তেওঁ অহালৈকে কেণ্ডেলখিনি ঠিক কৰি লওঁ আৰু এতিয়া আমাৰ ফাইনেল টাচ দিবৰ বাবে ৰেডি কাৰণ আহি পালে মানুহজন তো মোৰ ফালৰ পৰা আগতীয়াকৈ মানে বহুত দেৰিয়ে হৈ গ'ল আকৌ এবাৰ হেপী বাৰ্থডে থ্যাংক ইউ আৰু এতিয়া আমি কেক কাটিম বেছি জলদি মানে বহুত দেৰি হৈ গ'ল এতিয়া মানে ৱেইট কৰি থাকিব টাইম নাই গতিকে আমি এতিয়া কেক কাটিম তো এতিয়া আমাৰ মানুহজনে কেক কাটিব আৰু মই চাই থাকিম আৰু এতিয়া আমাৰ হৈ গ'ল তো খুব ভাল লাগিল আৰু বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ আচলতে আৰু মেনি হেপী বাৰ্থডে দিয়া আৰু অকণমান লগাই দিওঁ আৰু এতিয়া মই বনোৱা কেকটো নাকাটিলে হ'বনে ইমান কষ্ট কৰি বনাইছোঁ ফাৰ্ষ্ট টাইম বনাইছোঁ ভাল হ'লেও বেয়া হ'লেও বনাইছোঁ অন্তৰৰ পৰা গতিকে কেকটো কাটিবই লাগিব আৰু সেয়া কাটিলে আকৌ মোকো খুৱাই দিলে আৰু ময়ো খুৱাই দিলোঁ আৰু ভাল লাগিল সঁচাকৈ আজি বহুতেই ভাল লাগিল যদিও দুজনেই আছোঁ এতিয়া ফেমিলি বুলিবলৈ যিহেতু ঘৰৰ পৰা দূৰত আছোঁ গতিকে আৰু সামৰণি পৰিল আমাৰ বাৰ্থডে চেলিব্ৰেশ্যন আৰু আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো যে ভাল পালে
আৰু ইমান সৰু সৰু আনন্দবোৰ আচলতে জীৱনৰ বাবে বহুতেই প্ৰয়োজন কাৰণ আমি দিনৰ দিনটো সদায় ব্যস্ত থাকোঁ কামত মানে যন্ত্ৰৰ দৰে কাম কৰি থাকোঁ কিন্তু যেতিয়া আমি আমাৰ এটা খুব স্পেচিয়েল দিনত যদি আমি নিজক লৈ অকণমান ব্যস্ত নহওঁ নিজক লৈ যদি অকণমান কাম ধেমালি ফূৰ্তি নকৰোঁ তেতিয়াহ'লে জীৱনটোৰ একো মূল্যই নাই আৰু সেই সৰু সৰু ধেমালিবোৰতে আচলতে নিজৰ সুখ অনুভূতিবোৰ বিচাৰি পাব লাগে আৰু সেয়াই মানে এয়া জন্মদিনো হ'ব পাৰে গতিকে আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই শুভৰাত্ৰি এগেইন হেপী বাৰ্থডে